আজি ৰান্ধিলোঁ ঔটেঙা মাছৰ বইল জোল। যিহেতু খুব গৰমো পৰিছে, এই গৰমত টেঙা জোল অকণমান খাবলৈ মনো যায়, সেয়ে তাৰে ৰেচিপিটো দিছোঁ। কেৰাহীত মই জোখমতে পানী উতলাই ল'লোঁ। তাৰপিছতে জোখমতে নিমখ দি দিছোঁ। দি এবাৰ মই আলু এটা কাটি লৈছোঁ, কাটি এয়া দি দিছোঁ। আৰু পিঁয়াজ এটা সৰু সৰুকৈ কাটি এয়া দি ঢাকোন মাৰি অলপ সিজিব দি, এতিয়া মই ভালদৰে মাছখিনি ধুই লৈছোঁ। ধুই লৈ ইয়াতে দি দিম। এতিয়া মাছখিনি দিয়াৰ পিছত ঢাকোন মাৰি সিজিব দিম অলপ। দি ঔটেঙা এটা কাটি লৈছোঁ, সৰু চাইজৰ ঔটেঙা। এইখিনি দি মই ভালদৰে সিজিব দিম। সিজি হ'লত এবাৰ মই আদা, নহৰু, জলকীয়া বটি লোৱাখিনি দি ভালদৰে উতলিব দিম। তাৰপিছতে শুকান জলকীয়া গুড়ি অকণমানো দি দিম। এতিয়া দি ভালদৰে উতল আহিব দিম। উতল অহাত কাটি লোৱা ধনিয়াখিনি দি এতিয়া মোৰ হৈ গ'ল ঔটেঙা মাছৰ জোলৰ আঞ্জাখন।